হেল্ল' ফ্ৰম খিলঞ্জীয়া বিৰিয়ানী। চ' এটা আজি নতুন ডিছ লৈ আহিছোঁ, স্ম'ক পৰ্ক থাই ৰেড কাৰী। বহুত দিন অসমীয়া খানা বনোৱা হ'ল যিহেতু আজি যেতিয়া ভাবিলে এটা থাই ডিছ বনাওঁ বুলি। চ' গোটেইখিনি সামগ্ৰী ইয়াত দেখুওৱা হৈছে, ভিডিঅ'টোত চাব, লিখা আছে গোটেইখিনি বস্তু কিমান পৰিমাণৰ দিছোঁ। যিহেতু আমি ইয়াত তেল ব্যৱহাৰ নকৰোঁ, চ' আমি ইয়াত কোকোনাট মিল্ক দিছোঁ। কোকোনাট মিল্কটো একদম কম ফ্লেমত ষ্টাৰ কৰিব। তাৰপিছত তাৰ পৰা অকণমান কোকোনাট অইল ওলাব, সেই তাতেই থাই ৰেড কাৰী পেষ্ট যিটো আছে ভাজিব। যিহেতু কাৰী পেষ্টটো অকণমান জ্বলা হৈছে, টেংগি হৈছে, চ' আপোনালোকে ইয়াত গুড়ো দিব পাৰে, কিন্তু আমি ইউজ কৰা নাই যিহেতু আমি পেষ্টটো অলপ কমকৈ দিছোঁ। আৰু সেই পেষ্টটো থাকি যোৱা পেষ্টটো আপোনালোকে বেলেগ ডিছতো দিব পাৰে, চিকেন হওক বা যিকোনো ভেজিটেবল আপুনি যদি ডিছ বনায় তাকতো ব্যৱহাৰ কৰিব পাৰে। আৰু যদি কিবা ডাউট থাকে আপোনালোকে আমাক কমেণ্ট কৰি সুধিব পাৰে। তাৰপিছত আমি দিলোঁ স্ম'ক পৰ্ক 400 গ্ৰাম, লগতে আমি দিছোঁ চফ্ট গালাংগাল যিটো থাই জিঞ্জাৰ হয়, আৰু আপোনাৰ নেমু পাত স্লাইচ কৰি দিয়া হৈছে। আপোনালোকে লেমন গ্ৰাছো দিব পাৰে। আৰু আমি দিছোঁ বেজিল লিভছ আৰু নিমখটো ইয়াত দেখুওৱা হৈছে। দেন আমি এড কৰিছোঁ ফ্ৰেঞ্চ বিন। আপোনালোকে যিকোনো চব্জি দিব পাৰে, কিন্তু আপোনালোকে বিলাহী আৰু আলু নিদিব। চ' এয়া আমাৰ ৰেডি হৈছে স্ম'ক পৰ্ক থাই ৰেড কাৰী। কেনেকুৱা পালে জনাব।